ডিয়াৰ ষ্টুডেণ্ট এডুকামেণ্টৰ চেনেলটোলৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত সমাস কাক বোলে, সমাস কেই প্ৰকাৰৰ আৰু কি ইয়াৰ উদাহৰণ দি পেলাই বুজিবলৈ চেষ্টা কৰিম। ইয়াত সমাস কাক বোলে, সমাস কাক বোলে বুলি ক'লে ইয়াৰ উত্তৰটো হ'ব দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱা শুৱলা পদকে সমাস বোলে। ইয়াত কি কৈছে দুই বা ততোধিক পদ লগ লাগি, ইয়াত কি হৈছে দুমাহ আছে, ঠিক আছে। ইয়াত কি বুলি কোৱা হয়, শুৱলা পদটো হৈ গ'ল কি দুমাহ, আৰু কেইটা পদ লাগিছে দুটা, দুই আৰু মাহ, দুই আৰু মাহ এই দুইটা হৈছে দুটা পদ, এই দুটা পদৰ সমাহাৰটোৱে হৈ গ'ল দুমাহ। এতিয়া নীলা আৰু অম্বৰ এই দুটাৰ পদ লগ লাগি কি হৈছে নীলাম্বৰ, কি হৈছে নীলা যোগ অম্বৰ, নীলা যোগ অম্বৰ, গতিকে ইয়াক কি কোৱা হ'ব নীলাম্বৰ, আৰু ইয়াক কি কোৱা হয় সমাস বুলি কোৱা হয়। ইয়াৰ উদ্দেশ্যটো কি হ'ল চুটি বা সংক্ষেপ কৰা। চুটি, এতিয়া দীঘল শব্দ এটাক, দীঘল বাক্য এটাক চুটি কৰাটো হৈছে ইয়াৰ মূল উদ্দেশ্য। দুই মাহৰ সমাহাৰ বুলি নকৈ আমি কি ক'ব পাৰোঁ দুমাহ বুলি ক'ব পাৰোঁ, বা নীলা যাৰ অম্বৰ বুলি নকৈ আমি তাক নীলাম্বৰ বুলি ক'ব পাৰোঁ। গতিকে সমাস হৈছে এটা শুৱলা বাক্য বা শুৱলা পদ সৃষ্টি কৰা এক আধাৰ, ঠিক আছে। এতিয়া সমাস মুঠতে কেইটা ভাগত ভাগ কৰা হৈছে, সমাসক মুঠতে 6টা ভাগত ভাগ কৰা হৈছে। ইয়াত কি কোৱা হৈছে দ্বন্দ্ব সমাস, দ্বিতীয়তে হৈছে দ্বিগু সমাস, তৃতীয়তে হৈছে বহুব্ৰীহি সমাস, চতুৰ্থতে হৈছে কৰ্মধাৰয় সমাস, পঞ্চমতে হৈছে তৎপুৰুষ সমাস, আৰু 6 নম্বৰত হৈছে অব্যয়ীভাৱ সমাস। এতিয়া আমি দ্বন্দ্ব সমাসৰ বিষয়ে পঢ়োঁ। দুটা বা তাতোকৈ অধিক সংজ্ঞা শব্দ লগ হৈ সৃষ্টি হোৱা সমাসক দ্বন্দ্ব সমাস বুলি কোৱা হয়। দ্বন্দ্ব সমাস বুলি কাক কোৱা হয়, য'ত দুটা বা তাতকৈ অধিক সংজ্ঞা শব্দ লগ হয়। সংজ্ঞা শব্দ বুলি ক'লে মানে কি হয়, ভাই ককাই, কি হৈ গ'ল ভাই ককাই, ভাই আৰু ককাই, ভাই আৰু কি হৈ গৈছে ককাই, ইয়াত কি হৈছে ভাই ককাই। দুটা বা তাতোকৈ অধিক সংজ্ঞা শব্দ, সংজ্ঞা শব্দ কি আছে ভাই আৰু ককাই, এই দুটা হৈ গ'ল দুটা সংজ্ঞা শব্দ, আৰু এই দুটা শব্দ লগ লাগি ভাই ককাই হৈ গৈছে এটা প্ৰকৃত শব্দ, যাক কি কোৱা হয় দ্বন্দ্ব সমাস বুলি কোৱা হয়। এতিয়া কি হৈছে ৰাধা কৃষ্ণ, ৰাধা আৰু কৃষ্ণ, ৰাধা কৃষ্ণৰ সমাসটো কি হ'ব ৰাধা আৰু কৃষ্ণ, ঠিক আছে। ৰাধা আৰু কৃষ্ণৰ সমাসটো যদি আমি ক'বলৈ যাওঁ কি বুলি কোৱা হয় ৰাধা কৃষ্ণ বুলি কোৱা হয়। এতিয়া নেক্সটটো হ'ব দ্বিগু সমাস। দ্বিগু সমাস বুলিলে কাক কোৱা হয়, সংখ্যাবাচক শব্দৰ লগত অন্য শব্দৰ যোগ হৈ সৃষ্টি হোৱা সমাসক দ্বিগু সমাস বুলি কোৱা হয়। এতিয়া সংখ্যাবাচক শব্দবিলাক কিবিলাক হ'ব পাৰে, যেনেকৈ হ'ব চাৰিআলি, চাৰিআলি হৈ গ'ল, চাৰি হৈ গ'ল কি হয় চাৰি আৰু আলি, আলি চাৰি, চাৰি আলি। এতিয়া চাৰিআলিৰ সমাহাৰ, অৰ্থাৎ এনেকৈ যিটো আমি চাৰিওফালে আমি যাব পাৰোঁ, এতিয়া ধৰি লোৱা আমি এইফালৰ পৰাও এনেকৈ যাব পাৰোঁ, আকৌ এইফালৰ পৰাও আহিব পাৰোঁ, এইফালৰ পৰা এনেকৈ যাব পাৰোঁ, এইফালৰ পৰা এনেকৈ অহা যোৱা কৰিব পাৰোঁ, এইটো চাৰিআলি বুলি কোৱা হয়। এই চাৰি আলিৰ সমাহাৰটো হৈছে কি চাৰিআলি। এতিয়া দুই মাহৰ সমাহাৰটো কি হ'ব দুমাহী, দুই মাহৰ যিটো সমাহাৰ হয় সেইটো কি বুলি কোৱা হয় দুমাহী বুলি কোৱা হয়। ইয়াত কি আছে সংখ্যাবাচক, ইয়াত চাৰি আছে সংখ্যা আৰু দুই আছে সংখ্যা, আৰু চাৰি আৰু আলিৰ সমাহাৰ আদি দ্বিতীয় শব্দটো কি হৈছে শব্দৰ যোগ হয়, শব্দটো কি হয় আলি, আৰু ইয়াত শব্দৰ যোগ বুলি কওঁতে ইয়াত শব্দটো কি হ'ব নেক্সটটোত শব্দ কি হ'ব মাহৰ, দুই মাহৰ সমাহাৰটোৱে হৈছে দুমাহী, আৰু ইয়াক কি বুলি কোৱা হয় দ্বিগু সমাস বুলি কোৱা হয়। তৃতীয়তে হৈ গ'ল বহুব্ৰীহি সমাস।
যি দুই পদৰ সমাসত সমস্ত পদে সমস্যমান শব্দবোৰ অৰ্থ প্ৰকাশ নকৰি আন এটা অৰ্থ বুজাই তাক বহুব্ৰীহি সমাস বোলে। যেনেকৈ এতিয়া উদাহৰণস্বৰূপে কি হ'ব, বিনা পানী। বিনা পানীৰ অৰ্থটো কি হয়, বিন আছে পানীত যাৰ। বিন আছে পানীত যাৰ, যাক কি বুলি কোৱা হয়, সৰস্বতী বুলি কোৱা হয়। আৰু পানীত শব্দটো হৈছে অৰ্থটো হৈ গ'ল হাতত, বিন আছে পানীত যাৰ, যাক কি কোৱা হয়, বিনা পানী বুলি কোৱা হয়। পদ্মনাভ, পদ্মনাভ বুলি কি কোৱা হয়, কাক কোৱা হয়, পদ্ম আছে নাভিত যাৰ, যাক বিষ্ণু ভগৱানৰ আমি ফটোত আমি দেখোঁ বা ভগৱানৰ আমি চিৰিয়েলত এনেকৈ চালে মেলি দেখি পাওঁ যে বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মা জন্ম হৈছিলে। পদুম ফুল উৎপত্তি হৈ পেলাই তাত ব্ৰহ্মাৰ জন্ম হৈছিলে। ইয়াত তাক কি কোৱা হয়, পদ্মনাভ, অৰ্থাৎ পদ্ম আছে নাভিত যাৰ। ইয়াক এই শব্দবিলাকক কি শব্দ বুলি কোৱা হয়, বহুব্ৰীহি সমাস বুলি কোৱা হয়। তে নেক্সটটো হৈছে কৰ্মধাৰয় সমাস। কৰ্মধাৰয় সমাস কাক কোৱা হয়, যি সমাসত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণ ৰূপে যোগ হয় তাক কৰ্মধাৰয় সমাস বুলি কোৱা হয়। অৰ্থাৎ ইয়াত কি হ'ব, বিশেষ্য আৰু বিশেষণ এই দুটা পদৰ আমাৰ ব্যৱহাৰ হয়। ক'ত ব্যৱহাৰ হয়, কৰ্মধাৰয় সমাসত বিশেষ্য আৰু বিশেষণ ৰূপ দুটা প্ৰকাশ হয়। যেনেকৈ এতিয়া দীঘল হাত, দীঘলটো হৈ গ'ল কি বিশেষণ, আৰু যি হাত এইটো কি হৈ গ'ল, বিশেষ্য। এতিয়া পিতল চকু, পিতলটো হৈ গ'ল বিশেষণ, আৰু পিতল বৰণৰ যি চকুটো হৈ গ'ল বিশেষ্য পদ। আৰু এই পদবিলাকক কি বুলি কোৱা হয়, কৰ্মধাৰয় সমাস বুলি কোৱা হয়। এতিয়া নেক্সট হৈ গ'ল তৎপুৰুষ সমাস। তৎপুৰুষ সমাস কাক বোলে, যি সমাসত পূৰ্ব পদৰ বিভক্তি লোপ হয় আৰু পিছৰ পদৰ অৰ্থ প্ৰধান হয় তাক কি কোৱা হয়, তৎপুৰুষ সমাস বুলি কোৱা হয়। এতিয়া চোৱা, এইটো কি হ'ব, চোৰক ধৰা, অৰ্থাৎ চোৰ ধৰা। ইয়াৰ অৰ্থটো কি হয়, চোৰ ধৰা। চোৰ ধৰা বুলি ক'লে মানে কি হয়, এই ধৰাটো হৈ গ'ল কি প্ৰধান হয়, অৰ্থাৎ পিছৰ পদটোহে অৰ্থটো প্ৰধান হয়। চোৰটোতকৈ বেছি পিছৰ পদত যিটো শব্দ আছে, যিটো পদ আছে, সেইটোক কি কোৱা হয়, গুৰুত্ব দিয়া হয়। অৰ্থাৎ ধৰাটোক অধিক গুৰুত্ব দিয়া হয়। কোনটো সমাসত দিয়া হয়, তৎপুৰুষ সমাসত দিয়া হয়। এতিয়া লক্ষ্যটো হৈ গ'ল প্ৰথম পূৰ্বপদ, এইটো লক্ষ্যটো হৈ গ'ল পূৰ্বপদ, বিভক্তি লোপ পায়, এই ইয়াৰ বিভক্তিটো লোপ অৰ্থাৎ লুকাই থাকে। আৰু ভেদটো কি হৈ গ'ল, প্ৰধান পদ। গতিকে আমি কি ক'ব পাৰোঁ, লক্ষ্যক ভেদ, মানে আমি যিকোনো এটা লক্ষ্যক আমি পাব লাগে, সেই লক্ষ্যটোক পোৱাটোক কি কোৱা হয়, লক্ষ্যভেদ বুলি কোৱা হয়। এতিয়া তৎপুৰুষ, ইয়াক কি কোৱা, এইটো সমাসক কি বুলি কোৱা হয়, তৎপুৰুষ সমাস বুলি কোৱা হয়। নেক্সট আছে অব্যয়ী ভাৱ সমাস। ইয়াক কাক বোলে, যি সমাসত প্ৰথম পদত অব্যয় থাকে আৰু সমস্ত পদত অব্যয় প্ৰধানভাৱে থাকে তাকে অব্যয়ী ভাৱ বুলি কোৱা হয়। উদাহৰণস্বৰূপে ৰূপৰ যোগ্য, অৰ্থাৎ অনুৰূপ, আৰু বনৰ সমীপ হৈছে উপবন। এতিয়া ইয়াত কি কৈছে, অব্যয় সমাস, যি সমাসত প্ৰথম পদটোত কি আছে বুলি কৈছে, অব্যয় থাকে আৰু সমস্ত পদত অব্যয় প্ৰধান ভাৱ হিচাপে থাকে, আৰু সমস্ত পদটোতে কি সোমাই থাকে, অব্যয় ভাৱটো সোমাই থাকে। গতিকে ইয়াক কি বুলি কোৱা হয়, অব্যয়ী ভাৱ সমাস বুলি কোৱা হয়। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই কিছু জ্ঞান আহৰণ কৰিব পাৰিলা। গতিকে এডুকামেণ্টৰ চেনেলটোলৈ অহাৰ বাবে ধন্যবাদ সকলোকে।